Hi friends, welcome to my YouTube channel Munna vlog. তো মানে ফ্ৰেণ্ডছ আজি এটা ভিডিঅ' আপোনালোকক কম বুলি ভাবিলোঁ মানে দেখাম বুলি ভাবা নাই কাৰণ দেখাবলৈ মই ঘৰত আছোঁ আৰু দেখাব একো নাইও তো সেইকাৰণে ভিডিঅ'টো কম আপোনালোকক তো সামান কথা কম আপোনালোকে শুনে যাতে মানে ফ্ৰেণ্ডছ আজি 3 দিন হ'ল মই ভিডিঅ' আপলোড কৰা নাই ইউটিউবত আপলোড কিয় কৰা নাই কিছুমানে ধৰ গম পাইছে এই ভিডিঅ' আপলোড কিয় কৰা নাই আৰু কিছুমানে হয়তো গম পোৱা নাই এই ভিডিঅ' কিয় আপলোড কৰা নাই তো তাকে ক'ম বুলি ভাবিছোঁ আপোনালোকক ভিডিঅ' আপলোড নকৰাৰ কাৰণটো হ'ল মানে ভিডিঅ'টো দিয়াৰ পিছত মই ইউটিউবাৰ বুলিয়ে নহয় সকলো ইউটিউবাৰে ভিডিঅ'টো আপলোড কৰাৰ পিছত চাই যে ভিউজ কিমান আহিল লাইক আহিল কিমান ছাবস্ক্ৰাইবাৰ কিমান আহিল তো সকলোৱে চাই মই বুলিয়ে নহয় অৱশ্যে নতুন ইউটিউবাৰবিলাকে মানে চাই পুৰণবিলাকে নাচাব পাৰে পুৰণ ইউটিউবাৰ যিহেতু ছাবস্ক্ৰাইবাৰ বহুত থাকাবিলাকৰ ভিউজ বহুত অহাবিলাকৰ সেইবিলাকে নাচায় যিহেতু নতুনবিলাক ভিডিঅ'টো আপলোড কৰাৰ পিছতে চাই যে মোৰ ভিউজ কিমান আহিল মোৰ লাইক কিমান আহিল মোৰ ছাবস্ক্ৰাইবাৰ কিমান আহিল চাই মই ভাইৰেল হৈছোঁ নেকি তেনেকৈ চাই থাকে তো তেনেকৈ ময়ো চাওঁ বাৰু মই চাওঁ মানে ভিডিঅ'টো আপলোড কৰাৰ আগতে যিকেইটা ভিডিঅ' আপলোড কৰিলোঁ না 8টা নে কি ভিডিঅ' আপলোড কৰিছোঁ মই তো তাৰে সকলোৰে আকৌ মাই ফাৰ্ষ্ট ভ্লগ যিটো দিয়ে নাই চেনেল খুলি কি দিয়ে সেই ভিডিঅ'টো সকলোৰে ভাইৰেল হয় প্ৰায়ে ভাইৰেল হয় তো কিছুমানৰ নহয় বাৰু সেই নোহোৱাত বাৰু ময়ো আছোঁ বৰ্তমান আপোনালোকে ভাইৰেল কৰা নাই বাৰু আপোনালোকে কৰিলে নিশ্চয় হ'ল হয় তো মানে ভিডিঅ' এতিয়া মানে ভিডিঅ' আপলোডটো কৰাৰ পিছত চাওঁ ভিউজ অমুকখিনি ভিউজ ছাবস্ক্ৰাইবাৰ অমুকখিনি লাইক অমুকখিনি নেক্সট ভিডিঅ'টো মানে এনেকৈ থাকোঁতে যায় সেইকাৰণে 2 দিন 3 দিন পাৰ হৈ গ'ল আজি ভিডিঅ' আপলোড কৰা নাই তো আজি ভাবিছোঁ মই ৰাতিয়ে ভিডিঅ'টো বনাই দিওঁ নেকি এটা ভ্লগ সকলোকে কৈ দিওঁ মোৰ সকলোকে কৈ দিওঁ মানে মোৰ ভিডিঅ'ত এনেকুৱা ভিউজ আহিছে তেনেকুৱা ভিউজ আহিছে লাইক কমেণ্ট এনেকুৱা ছাবস্ক্ৰাইবাৰ মোৰ অহা নাই তো ৰাতিয়ে ভাবিছিলোঁ কৈ দিওঁ কিন্তু দুটা কথা ভাবিলোঁ ৰাতি ক'লে বেয়া হ'ব সেই য'ত মই উঠি কিনে ৰাতি আপোনালোকক ক'লোঁ মানে ক'লে 1 নম্বৰ এটা বেয়া হ'ব যে মই ভিডিঅ' বনাই মই আপলোড কৰি আছোঁ সদায় গধূলি কৰি আছোঁ মানে গধূলি মই ভিডিঅ' আপলোড কৰোঁ ভাজি পেলাই এডিট কৰি কিনে গধূলি আপলোড দিওঁ সদায় এটা টাইমত ভিডিঅ' আপলোড দিব লাগে যিহেতু মোৰ কিছুমান ইউটিউবাৰৰ পৰা গম পাইছোঁ যে এটা টাইমতে ভিডিঅ' আপলোড কৰিব লাগে সেইকাৰণে মই এটা টাইমতে ভিডিঅ' আপলোড কৰোঁ সেইকাৰণে মই ৰাতি তেনেকৈ নবনালোঁ আৰু 2 নম্বৰ কথাটো হৈছে যে যিহেতু আমাৰ কেমেৰা ভাল নহয় মোবাইলৰ তো মোবাইলেদি কৰি আছোঁ ন আমি মোবাইলৰ কেমেৰা আমাৰ ইমান যিহেতু ভাল নহয় ৰাতি বেয়া হ'ব চ' সেইকাৰণে দুটা কথা ভাবি কিনে মই ভাবিলোঁ ফ্ৰেণ্ডসকলক এতিয়া নকওঁ সেইবুলি ভাবি ৰাতি নক'লোঁ তো পুৱাই উঠিছোঁ এতিয়া পুৱাই উঠিছোঁ উঠি কিনে মই জাষ্ট মুখটো ধুই আহিছোঁ আহি কিনে মই চাহ খোৱা নাই একো খোৱা নাই বৰ্তমান তো আপোনালোকক আগতে কৈ লৈছোঁ মুখ ধুই উঠি চাহ খোৱা নাই একো খোৱা নাই আপোনালোকক কৈ লৈছোঁ যে মই ভাবি থকা ভ্লগটো ৰাতি যিটো ভ্লগ ভাবিছোঁ আপোনালোকক ক'ম বুলি সেইখিনি মই পুৱাই আপোনালোকক ক'ম তো সেইকাৰণে আপোনালোকক কৈছোঁ তো এবাৰ চাই লওক মই এবাৰ দেখাই লওঁ বাৰু আপোনালোকক মোৰ ভিউজ কিমান আহিছে ছাবস্ক্ৰাইবাৰ কিমান আহিছে আপোনালোক চাই লওক দেখাই লওঁ আপোনালোকক চাই থাকক আপোনালোকে তো ফ্ৰেণ্ডছ মই আজি 10 দিন আগতে মই মাই ফাৰ্ষ্ট ভ্লগটো মই মোৰ একাউণ্টত দিছিলোঁ তো সকলোৰে ফাৰ্ষ্ট ভ্লগ ভাইৰেল হয় তো প্ৰায় ভাইৰেল হয় বুলি আপোনালোকক ক'লোৱে তো 10 দিন আগতে দিছিলোঁ 391 ভিউজ বৰ্তমান 391 ভিউজ বৰ্তমান আৰু দ্বিতীয়টো হ'ল 265 7 ডেজ 7 দিন হ'ল আৰু 252 থাৰ্ডটো 5 দিন আৰু এইটো মোৰ জুবিনদাৰ বাবুদাৰ ছংটো হৈছে এইটো 201 ভিউজ আমাৰ পাথৰঘাট স্কুলৰ ক্লাছ 10ৰ বিদায়টো দেখাইছিলোঁ সেইটো বৰ্তমান 180 হৈছে আৰু বাকীকেইটা ৰিলছ
তো মানে ৰিলছকেইটা ঢালিব লগা হৈছে যে মানে ভিডিঅ' মানে বিচাৰি যোৱা নাই মই আপোনাক দেখাব ভিডিঅ' এতিয়া বৰ্তমান ভিউজৰ এনেকুৱা দেখি মানে বিচাৰি যোৱা নাই সেইকাৰণে মই টাইমটোত মই মিষ্টেক কৰা নাই ৰিলছ হ'লেও ঢালিছোঁ তো ৰিলছটোৰো চাইছোঁ ভিউজ কিমান আহিছে তো 18 50 65 মন ক'ত ভাল লাগিব আৰু ভিডিঅ' আপোনালোক দেখাবৰ কাৰণে যিহেতু আগুৱাই নিনিয়ে ভাইৰেল হোৱা নাই একো নাই বাৰু তো তেনেকুৱাই এইখিনি দেখিলে আৰু ছাবস্ক্ৰাইবাৰটো ক'ব থাকিল ন আপোনালোক ছাবস্ক্ৰাইবাৰটো আছে 181 তো ফ্ৰেণ্ডছ ভিডিঅ' বনাম ভিডিঅ' সদায় আজিৰ পৰা আকৌ সদায় ডেইলি মই আপলোড কৰিম তো ভিডিঅ' চাইছে ভিডিঅ' ভাইৰেল হৈছে মই আৰু YT ষ্টুডিঅ'ত তেনেকৈ নাচাওঁ যে ভিডিঅ' মোৰ কিমান ভিউজ আহিল কিমান লাইক আহিল কিমান ছাবস্ক্ৰাইবাৰ আহিল মই আৰু সেই চব নাচাওঁ ভিডিঅ' চাম ভিডিঅ' বনাম চ' ভিডিঅ' আপোনালোকক দেখাম আৰু মই নিজে চাবৰ কাৰণে তো মই এতিয়া ভিডিঅ'টো দিছোঁ মই 5 বছৰ 10 বছৰ আগত চাম তো মই পিছত কেনেকুৱা আছিলোঁ কেনেকুৱা ভিডিঅ' বনাইছিলোঁ নিজেও চাম তো সেইকাৰণে মই ভিডিঅ'টো বনাম আৰু আপোনালোকেও চাব আশা থাকিল সকলোৱে চাব বুলি পেলাই আৰু ভিউজ দিয়ে লাইক কমেণ্ট ছাবস্ক্ৰাইব দিয়ে সেইটো আপোনালোকৰ কথা মই নকওঁ মই যিহেতু আৰু চাইও নাথাকোঁ ভিউজ কিমান আহিল কি আহিল ক'লোৱে বৰ্তমান আপোনালোকক নাচাওঁ তো ভিডিঅ' দিব লাগে মোৰ কাম ভিডিঅ' দিয়া যিহেতু মই ইউটিউবাৰ মই ভিডিঅ' দিব লাগে মই ভিডিঅ' দিম মই ভাবিছোঁ বৰ্তমান বাৰু ভাবিছোঁ যে আপোনালোকে মোৰ ভিডিঅ' ভাল পোৱা নাই তো সেইকাৰণে ভিডিঅ'ৰ ভিউজ অহা নাই ভিডিঅ'ৰ ছাবস্ক্ৰাইবাৰ অহা নাই লাইক অহা নাই ভিডিঅ' ভাল হোৱা নাই বুলি ভাবিছোঁ কিন্তু পিছলৈ মই নিজে চাম বাৰু তো বাছ সেইখিনিয়ে কথা ফ্ৰেণ্ডছ ভিডিঅ'টো মানে আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো মোৰ কথাখিনি ভাল লাগিলে যদি মোৰ কথাখিনি ভাল লাগিলে তো সকলোৱে কি কৰিব বুলি ক'ম এতিয়া কি কৰিব বুলি ক'ম বাৰু সকলোৱে আগুৱাই নিব সেইটোৱে আশা থাকিল ফ্ৰেণ্ডছ বৰ্তমান নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম তো বৰ্তমান এইটো ভিডিঅ'ৰ পৰা বাই দিছোঁ ফ্ৰেণ্ডছ বাই